বন্ধুসকল, আমি এতিয়া নলবাৰী ৰাসৰ পৰা যাব ওলালোঁ। ৰাস আজি শেষৰ দিনাখন আমি আহিছিলোঁ। চাৰিওফালে কেৱল মানুহ আৰু মানুহ, ৱাদি নোপোৱা অৱস্থা, ধূলি আৰু মানুহ। যিয়ে নহওক, মানুহৰ ভিৰ হ'লেও ভাল লাগে উৎসৱত। আপোনালোকে শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আমি এতিয়া ঘৰলৈকে যাব ওলালোঁ। ধন্যবাদ বন্ধুসকল। নলবাৰী ৰাসৰ পৰা আহিলোঁ। অহাৰ সময়ত আমি এইখিনি বস্তু লৈ আহিলোঁ। ফুলদানি আনিলোঁ, পুতলা আনিলোঁ, লাইট জ্বলা পুতলা, পানী, বাঁহগছৰ বটল আৰু বনচাই এডাল আনিলোঁ। আৰু এই গোটেইখিনি বস্তু য'ত থৈছোঁ সেই ষ্টেণ্ডডালো আনিছোঁ। সেই ষ্টেণ্ডডাল কিন্তু তুলনামূলকভাৱে গুৱাহাটীতকৈ ইয়াতে বহুত কম দামতে পালোঁ। আজিৰ পৰা কিছুদিন আগত 1300 টকাৰে আনিছিলোঁ, আজি 800 টকাৰে আনিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।